17 বৰ্ষৰ পৰাই অসমত বাস্কেটবল সন্থাটো নিষ্ক্ৰিয় হৈ আছিল। অসম অলিম্পিক সন্থাৰ তৎপৰতাত আমি 2019 বৰ্ষৰ পৰা বাস্কেটবলটো পুনৰ আন্তঃজিলা প্ৰতিযোগিতা বা ইয়াৰ ৰাজ্যৰ পৰা টিম পঠিওৱা কাৰণে ফেডাৰেশ্যনৰ সৈতে আলোচনাত মিলিত হৈ আমি আৰম্ভ কৰিছিলোঁ। আজিৰ পৰা প্ৰায় এমাহ আগত আপোনালোকে জানে শ্বিলঙত দ্বিতীয় উত্তৰ পূব অলিম্পিক গেমছ অনুষ্ঠিত হৈছিলে, য'ত বাস্কেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়াই এখন তত্ত্বাৱধায়ক সমিতিৰ জৰিয়তে অসম দলটো নিৰ্বাচিত কৰিছিলে আৰু অসম দলৰ হৈ তেওঁলোকে তাত প্ৰতিনিধিত্ব কৰিছিলে। কিন্তু পুৰুষৰ দলটোৱে তাত অত্যন্ত অখেলুৱৈসুলভ তেওঁলোকে প্ৰদৰ্শন আচৰণ কৰে। ফাইনেলত তেওঁলোকে প্ৰৱেশ কৰাৰ সূত্ৰেই অসমে ৰূপৰ পদক পোৱাটো নিশ্চিত হৈছিল আৰু সেই পদক প্ৰদান কৰিবৰ বাবে মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়া আহিছিল। কিন্তু তেওঁলোকে খেল আধাতে অখেলুৱৈসুলভ আচৰণেৰে খেলপথাৰ ত্যাগ কৰি অসমলৈ এক অখেলুৱৈসুলভ এক খবৰ কঢ়িয়াই আনে, যিটো অসম দলটোৰ বাবে ৰাজ্যখনৰ বাবে লজ্জাজনক বিষয়। সেয়েহে আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম বাস্কেটবলৰ তদৰ্থ সমিতিলৈ অসম অলিম্পিক সন্থাই এখন পত্ৰ প্ৰেৰণ কৰিব যে সেই খেলুৱৈসকল যিসকল খেলুৱৈয়ে সেই সময়ত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ প্ৰশিক্ষক, তেওঁলোকৰ মেনেজাৰ সকলোকে যাতে এবছৰৰ বাবে নিলম্বিত কৰে। আৰু এই পত্ৰ আমি সেই খেলুৱৈসকল বা সেই তেওঁলোকৰ কোচ মেনেজাৰ য'ত কৰ্মত নিয়োজিত হৈ আছে বা শিক্ষানুষ্ঠানত আছে, আমি তেওঁলোকলৈ এই পত্ৰ আমি প্ৰেৰণ কৰিম বিহিত ব্যৱস্থাৰ বাবে। আৰু যদি বাস্কেটবল তদৰ্থ সমিতিয়ে এই খেলুৱৈসকলৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা নলয়, অসম অলিম্পিক সন্থাই যিটো আমি ৰিকমেণ্ড কৰিছোঁ, তেতিয়াহ'লে অহা এটা বৰ্ষৰ বাবে অলিম্পিকৰ সকলো প্ৰতিযোগিতাৰ পৰা অসম অলিম্পিকৰ সকলো প্ৰতিযোগিতাৰ পৰা বা অসম অলিম্পিকে প্ৰেৰণ কৰিব লগা যিকোনো টিমৰ পৰা আমি বাস্কেটবলক বাদ দিবলৈ আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।